হেল্ল' গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম। আপোনালোক সকলে কেনে আছে? আশা কৰিছো আপোনালোক সকলে ভালে আছে। আপোনালোক সকলোকে মই মোৰ ডেইলি ব্লগলৈ স্বাগতম জনাইছো। আৰু আহক আজি দিনটো ষ্টাৰ্ট কৰি লওঁ। তো গাইজ, এতিয়া বাজিছে 9:16। তো মই এতিয়া ব্ৰেকফাষ্ট কৰি মই ৰুমলৈ আহিলোঁ আৰু এতিয়া মই ৰুমবিলাক পৰিষ্কাৰ কৰি ল'ম। আপোনালোকে চাই থাকিব আৰু ৰুমবিলাক পৰিষ্কাৰ কৰি আপোনালোকৰ সৈতে লগ পাই আছোঁ। তো গাইজ, এতিয়া বাজিছে 10:45। তো মই ঘৰৰ কাম বনখিনি কৰি এতিয়া মই সৰু ভণ্টিৰ লগত এটা ভিডিঅ' বনালোঁ হেয়াৰ ষ্টাইলৰ। তো সেই ভিডিঅ'টো মই মোৰ চেনেলত আপলোড কৰিম। তো আপোনালোকে চাব কেনেকুৱা হয় সেইটো নিশ্চয় জনাব। আৰু এই ভিডিঅ'টো অহাকালি যাব আৰু হেয়াৰ ষ্টাইল ভিডিঅ'টো মই আজিয়ে আপলোড কৰি দিম। তো এইটো হৈছে মোৰ সৰু ভণ্টিৰ চেনেল। হাই গাইজ। তো গাইজ, এতিয়া বাজিছে 5:45। তো মই মেলাত যাবৰ কাৰণে ওলালোঁ আৰু মোৰ লগত ইহঁতকেইটাও যাব। আৰু কোন কোন যায় আপোনালোকক পিছত দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকিব। তো এয়া আমি ওলালোঁ ঘৰৰ পৰা আৰু এতিয়া আমি গাড়ীত বহি ল'লোঁ। এতিয়া আমি যাম। তো আব্বা মেলালৈ নাযায় কাৰণ ঘৰত কোনো নাই, আব্বা ঘৰত থাকিব। তো সেইকাৰণে ফটো তালা মাৰি আহিছোঁ আমি। তো আব্বাৰ দোকানৰ লগত আমি গাড়ীটো ৰখি ল'ম। তো মায়ে আব্বাক চাবিটো দি দিব। তো এতিয়া গাড়ীত তেল ভৰাবৰ কাৰণে পেহা লৈ আহিল পেট্ৰল পাম্পত। তো এতিয়া তেল ভৰাই ল'ব। তো এতিয়া আমি যাম। তো এয়া আপোনালোকে চাব পাৰিছে ৰাতি ঈদ ভাটাৰ লাইটবোৰ চাবলৈ কিমান ধুনীয়া লাগে। তো এয়া আমি আহি পালোঁ বিলাসীপাৰা। তো আমি এতিয়া ভিতৰলৈ যাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এতিয়া আমি আহিছোঁ কাৰটো পাৰ্কিং কৰিবৰ কাৰণে। তো ইয়াত কাৰটো থৈ পিনাকে আমি যাম। তো আপোনালোকে চাই থাকিব। তো আপোনালোকে চাব পাৰিছে ইয়াত কিমান ধুনীয়া ধুনীয়া ফুল আছে। কিন্তু আমাৰ চাপৰতকৈ ইয়াত বহুত দাম বেছি। তো আমি ইয়াৰ পৰা লোৱা নাই। তো ইয়াত মায়ে চাই আছে বাঁহৰে বনোৱা কিছুমান বস্তু। ইয়াতে বাঁহৰে বনোৱা ট্ৰে আছে, এইখন ট্ৰে। তো মা আৰু পেহী দোকানত আহিছে চেন চাব, মানে গলৰ কাৰণে চেন। তো চাই আছে। তো মা য'তে মানে এইবিলাকৰ দোকান দেখিব তাতে মানে সোমাব এইবোৰ বস্তু চাবৰ কাৰণে আৰু ল'ব। আৰু ইহঁতক বোলে ভোক লাগিছে। তো ইহঁত বোলে জিলাপি খাব। তো ইহঁত খাই আছে। তো মই খোৱা নাই। তো মই সেইফালে যাব পৰা নাই কাৰণ আপোনালোকে চাব পাৰিছে কিমান ভিৰ। তো তাত সোমাই নাযায়। তো ইয়াৰ পৰা মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাই লৈছোঁ। তো আপোনালোকে চাব পাৰিছে ইয়াত কিমান ধুনীয়া ধুনীয়া ঝুমকা আছে। তো আপোনালোকে চাই লওক। আৰু এইটোক চাওক। তো তাই সৰু বাচ্চাৰ দৰে টেডি ল'বৰ কাৰণে আহিছে। তো আপোনালোকে চাব পাৰিছে ইয়াত কিমান ধুনীয়া ধুনীয়া কাপ আছে। তো মা আৰু মই চালোঁ, চাই পিনাকে ল'লোঁ। আৰু ইহঁত দুটা ঝুমকা চাই আছে। আৰু ইয়াত ধুনীয়া ধুনীয়া ইয়াৰিংবোৰ আছে। এতিয়া আমি মেলাৰ পৰা ওলালোঁ। এতিয়া আমি ঘৰলৈ যাম। তো মেলাৰ ৰাইট চাইডত দোকান আছে। তো আমি তাত কাপোৰ চাবলৈ গৈছিলোঁ। আপোনালোকে চাব পাৰিছে ইয়াত ল'ৰা আৰু ছোৱালীৰ কাৰণে বহুত ধুনীয়া ধুনীয়া ড্ৰেছ আছে। তো আপোনালোকে আহিলে আহিব পাৰা। তো
ইহঁত কেতিয়া বোলে পানী পুৰি খাব, তো তাৰ কাৰণে আমি আৰু ৰিটাৰ্ণ আহিলোঁ গেটৰ ফালে। তো তাতে মই মোৰ সৰু ভাইটি এজনক লগ পালোঁ, তো তাই আমাক ফুচকা খাবৰ কাৰণে লৈ গৈ আছিল। তো এয়া আমি গাড়ীত উঠি ল'লোঁ। এতিয়া আমি ঘৰলৈ যাম। আৰু ইটোক চাওক, গাড়ীত ইমান হাঁহি ইহঁতৰ। এতিয়া হৈছে 10টা আৰু মই মেলাৰ পৰা আহিলোঁ ঘৰলৈ। আমি সকলোৱে গৈছিলোঁ, পেহা পেহী, মই, মা আৰু মোৰ সৰু ভণ্টি দুজনী আৰু এটা নানা গৈছিল লগত, আৰু পেহাহঁতৰ ছোৱালী গৈছিল। তো আমি সকলোৱে গৈছোঁ মেলালৈ, বহুত এনজয় কৰিলোঁ। মানে বহুত বেছি ভিডিঅ' মই ল'ব পৰা নাই কাৰণ বহুত ভিৰ আছিল। তো মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম। তো কেনেকুৱা লাগে আপোনালোকে এটা চাই ধুনীয়াকৈ কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাছ ইমানেই। বাই বাই। নেক্সট ভিডিঅ'ত আপোনালোকৰ সৈতে লগ পাই আছোঁ।